জুবিন গাৰ্গক লৈ হৈ আছিল ষড়যন্ত্ৰ আৰু সেই ষড়যন্ত্ৰৰ মূলতে জুবিন গাৰ্গক মৃত্যুমুখলৈ ঠেলি দি কোনে কোনে সম্পত্তি ভাগ বতৰা কৰাৰ চিন্তা কৰি আছিলে। চাওকচোন ভিডিঅ'টো শেষলৈকে। মই আগতে কৈ আছিলো আমাৰ হাতত আৰু তথ্য আহিছে যে এই যিখন ফাৰ্ম জুবিন গাৰ্গ মিউজিক LLP এই ফাৰ্মৰ 3জন মালিক জুবিন গাৰ্গ, সিদ্ধাৰ্থ শৰ্মা আৰু টাৰ্চেম মিট্টাল। টাৰ্চেম মিট্টালক আমি সকলোৱে ৰেহাই দিছো, কিন্তু অসমবাসীয়ে জানি থওক জুবিন গাৰ্গৰ যিবিলাক সংগীত, জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি তাৰ মালিক এতিয়া জুবিন গাৰ্গৰ অবৰ্তমানত টাৰ্চেম মিট্টাল আৰু সিদ্ধাৰ্থ শৰ্মা। ডিজিটেল ৰাইটছ, কপি ৰাইটছ, অনলাইন অফলাইন যি ৰাইটছ সকলোৰে পৰা যি পইচা ভৱিষ্যতে আয় হ'ব তাৰ মালিক এই দুজন। লিমিটেড লাইবিলিটিজ পৰা এই যে যদি ফাৰ্মখন দুজনৰ নামত থাকিলেহেঁতেন তেতিয়াহ'লে এই ফাৰ্মখনৰ যেতিয়া জুবিন গাৰ্গৰ যদি মৃত্যু হ'লহেঁতেন ডিজলভ হ'লহেঁতেন, কিন্তু কোম্পানী একমতে ডিজলভ হ'লহেঁতেন, কিন্তু এতিয়া নহয়, কাৰণ ইয়াত দুজন পাৰ্টনাৰ ৰৈ গৈছে। কোন তেওঁলোক? টাৰ্চেম মিট্টাল আৰু সিদ্ধাৰ্থ শৰ্মা। আৰু আটাইতকৈ ৰহস্যজনক কথাটো টাৰ্চেম মিট্টালৰ কোম্পানীৰ নামতে মোবাইল